হাই গাইজ, এতিয়া গৈ আছোঁ পথাৰলৈ। ঘৰত সোমাই কিনি ডাইৰেক্ট পথাৰলৈকে আহি দিলোঁ আৰু মানুহজনৰ লগতে আৰু সৰু ছোৱালীজনীকো লৈ আহিছোঁ বাৰু। ঘৰত নুসুমাই ইমান আমনি কৰিলে নহয়, সেইকাৰণে তাকো লৈ আহিলোঁ লগতে। চাবচোন কি হয়, একদম মানে এক্সিডেণ্ট হৈ গৈছিলোঁগৈ। মৰাজনী মৰিবলৈ জেগা বিচাৰি নাপাইছিলে, অলপ থাকিলে চাবচোন দেই। সেই পথাৰৰ পৰা আহোঁগৈ বুলি কৈ বৈ মৰা ছাগলী মৰিবলৈ ধান্দা আছে ন। সেই চাই থৈ আহোঁগৈ বোলে। আমাৰ ইমান দিন লাগিছে না ধান দাবলৈ। বিঘা ধান পতাব আহিছোঁ। এইফালে জেঠাই এটি ধান দাই আছিলে, সেই অকণমান মাত লগাই কিনি আহিলোঁ। ছাগলীজনী ৰাস্তাতে বান্ধি দিছে, ৰেষ্টুৰেণ্ট মানে গাড়ীত সোমাই গৈছিলে, সেইকাৰণে অলপতে থাকিলে আৰু পৰিবলৈ। আৰু এতিয়া যাওঁ, প্ৰথমতে চাম শামুকলা, তাৰ পাছত যাম মোৱানিলৈ। আমাৰ দুখন পথাৰ আছে, এখন শামুকলাত, এখন মৰিচা আছে। চাওকচোন ইমান দূৰ আহিব লাগে আৰু ল'ৰা লৈ কিনি আহিব লাগিব ধান দাবলৈ। এতিয়া হোৱা নাই, হ'বগৈ আৰু যেতিয়া হয় আপোনালোকে নিশ্চয় দেখা পাব। প্ৰথমতে ওচৰতে দাম নে দূৰত দাম চাই লওঁ, যোনফালে হয় সেইফালে দাব লাগিব। আৰু যোনখিনি ধান যে ওচৰত খাইছিলে বুলি কৈছিলোঁ পোকে, সেইখিনি চাব কেনেকুৱা হ'ল কি হ'ল। অহা নাই, অকল ৰুবলৈ আহোঁ আৰু মাজতে এবাৰ চাবলৈ আহিছিলোঁ বাৰু। আৰু ইমান দূৰত আৰু বাঘ চাঘো ওলাইছে বুলি কৈছে, ভয় লাগিছে। ল'ৰা লৈ আহিম, কি হ'ব আৰু মুঠতে ভগৱানে জানে আৰু। উপায় নাই, আহিবতো লাগিব। আকৌ তেনেকৈ দাৱনিও নাপাওঁ নহয়, দাৱনি পালে বেলেগ কথা বাৰু। নিজে এতিয়া দাবগৈ লাগিব, আহিব লাগিব। চাই যাওক আপোনালোকে। প্ৰথমতে এতিয়া শামুকলাডোখৰকে চাই লওঁ, নামি যাওঁ। এতিয়া কি ধান দিছে জানো, এইখিনি নাজানো। বেলেগক দিছিলোঁ বুলি কৈছিলোঁ যে এইখিনি, সেই ধানখিনি এতিয়া চাবলৈ আহিছোঁ কেনেকুৱা কি হৈছে, এতিয়া গম পাম আৰু। ভালেই হৈছে বাৰু, ধানখিনি ধুনীয়া হৈ আছে, পকিছেগৈ আৰু এইফালে এইখিনি পকা দেখিছে নহয়, পকিছেগৈ আৰু। মানে অহা সপ্তাহ নালাগে, কেইদিনমানৰ পাছতে আহিব লাগিব। আমি ধানখিনি দাই কিনি নিবহি লাগিব, গম পাব আপোনালোকে নিশ্চয়। আৰু এইখিনি হৈছিলে যোনখিনি যে পোকে খাইছিলে বুলি কৈছিলোঁ, ইয়াতে পোকে খাইছিলে। এতিয়া যাওঁগৈ, এতিয়া আকৌ সিখন পথাৰলৈও যাবগৈ লাগিব। দেখাই দিছোঁ অকণমান। এতিয়া যাওঁ মানে এইখিনি পথাৰত যোনখিনি এতিয়া চাবলৈ আহিছোঁ, সেইখিনি মানে পানী ভৰসা নাই। তাৰমানে কেতিয়াবা হ'লে বানপানী হ'লে উটুৱাই, বানপানী সোমাই প্ৰায় বানপানী সোমাই দেখোন বগা হৈ থাকে পথাৰবোৰ। আৰু কেতিয়াবা হ'লে ধান পাওঁ, কেতিয়াবা হ'লে নাপাওঁ। এবাৰ পাইছোঁ বাৰু, কিন্তু যোনডোখৰ পানী বেছিকৈ থাকে সেইখিনিত নাই পোৱা। আৰু এতিয়া গৈ আছোঁ মোৱানিতেও কেনেকুৱা হৈছে কি, অহা নাই বাৰু। যেতিয়াৰ পৰা ওলাইছে তেতিয়ালৈকে পৰা অহা নাই, ধান ওলোৱাৰ পাছত। এতিয়া চাম, আজিহে গম পাম ধান কেনেকুৱা হৈছে কি হৈছে। আপোনালোকেও চাই যাওক। আপোনালোকৰ সেইফালে চাগে ধান দাবলৈ হ'লে ন, আমাৰ সেইফালে নাই হোৱা, সেইকাৰণে ঘৰতে সোমাই আছিলোঁ। তাকে মানুহজনো আছে আজি, সেই চব চাই যাওঁ বুলি ভাবিছোঁ। আৰু ল'ৰাজনী পথাৰলৈ সুমিয়াই নাই অনা, মই অকলে যাওঁ। কাৰণ সাপ চাপ কিবা কিবি পৰি থাকিব পাৰে আৰু ভয়ো লাগে। অকলে পথাৰলৈ সোমাই আহিছোঁহে হয়, ধানৰ মাজত কিবা দি সোমাই থাকিব বুলিয়ে ভয় লাগে। আৰু ধান দাবলৈ বেছি দিন নাই আৰু, ক'বলৈ গ'লে আহিম আৰু পথাৰ মাজত। ল'ৰা কি কৰিব, উপায় নাই। ল'ৰা থৈ আহিবলৈ নোৱাৰোঁ, কাৰণ আমাৰ দেউতাই আচলতে কাণেৰে শুনি নাপায়, সেইকাৰণে ল'ৰা থৈ যাব নোৱাৰোঁ। যদি ভাল থকাহেঁতেন আমি থৈ আহিব পাৰিলোঁ হ'লে, কিন্তু নোৱাৰে যে। একেবাৰে শেষৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। আপোনালোকৰ আগৰ ভিডিঅ'ত দেখিছে, আপোনালোকৰ পথাৰখন যেতিয়া ৰুইছিলোঁ তেতিয়া ভিডিঅ' দিয়াই আছে বাৰু, কিমান ডোখৰত কি। মুঠতে 2 বিঘামান আছেহে, বেছি নাই বাৰু। এতিয়া গৈ লওঁ, চাওঁ কিমান কি ধান ওলাই। এইফালে একদম গলি বনাই দিলে, ধানৰ গজাটোহেঁত গছকি ধান অনা নিয়া কৰিলে। মানে বহুতখিনি ধান নষ্ট হ'ল গজাটোহেঁত। মানে এইফালে এতিয়া ধান এইখিনি হৈছেগৈ আৰু, বৰা ধানখিনিও হ'বগৈ আৰু। বৰা ধান বেছি নাই। এতিয়া গৈ আছোঁ, এইফালে ধানখিনি ডালে লোকে এইখিনি। পথাৰত আহিছোঁ ধান চাবলৈ আজি। এইফালে পথাৰখন ধান চাবলৈ আহিছোঁ। একদম ভণ্টিহঁতৰ পৰা বাহিৰে আহি দিলোঁ একদম ধান চাবলৈ কাৰণে। এতিয়া চাই লৈছোঁ, কেঁচা হৈ আছে, ইমান পকা নাই, পকিবগৈ আৰু বেছি নাই। পোৱালীজনী আছে, দেউতাকৰ লগত থৈ আহিছোঁ। কিনাৰলৈ অকলে মই আহিছোঁ এতিয়া চাবলৈ কাৰণে। বহুতে দাইছে বাৰু, আমাৰ দাবলৈ হোৱা নাই, এইখিনি পকিবগৈ তাৰমানে আৰু এসপ্তাহ নালাগেই, কিন্তু চবফালে পকিবগৈ। কিন্তু তেতিয়া আকৌ চবফালে পকিলে অকণমান দিগদাৰো হ'বগৈ। এতিয়া উপায় নাই কৰি ফালে পানী ইমান নাই বাৰু, পানীটো শুকালেগৈ। গৈ পাই লওঁগৈ, হ'ব দিয়ক আজিলৈ। পামগৈ আৰু এতিয়া আদিতো গৈ আছোঁ। ল'ৰাজনী বহি কিনি চিঞৰি আছে একদম। মই ইয়াত আছোঁ, এই দেখিছে যে এতিয়া চিঞৰি আছে। উঠি পাওঁগৈ মানে অকণমান দেৰি হ'বগৈ বাৰু। মানে মঠাৰিটোৰ পৰা এডোখৰ দেখি আছে, মঠাৰিটো সিফালে পানী হয়, এইফালে পানী নহয়। এইফালে এতিয়া মই পাই গ'লোহি। এতিয়া উঠি লওঁ, যাওঁ ঘৰলৈ। ঘৰত গৈ কিনি কি কৰোঁ দেখাগৈ, যদি নোৱাৰোঁ দেখাব নোৱাৰিব পাৰোঁ।
চাই যাওক, যদি চাই ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আপোনালোকৰ ইমান দূৰত পথাৰ হয়নে নহয় জনাবচোন। আমাৰ চাওকচোন ইমান দূৰত ল'ৰা লৈ মেলি আহিবলগীয়া হয়। আচলতে কিবা যদি দেখিলেও মানে আহিলেও মানে চিঞৰিলেও মানুহ দুনুহ কোনো নাই ৰাস্তাটোত। এই মানে মথাউৰি আৰু পথাৰ আছে আৰু মানুহ কোনো নাই। আপোনালোকে দেখিছেই গোটেই পথাৰ, ৰাস্তাটো, পুখুৰী কিবা কিবি ঢেৰ যিখন আছে, জংঘল আৰু চাহপাতৰ গছ আছে মাজে মাজে। বাৰী একদম মানে ইয়াত মানুহ তেনেকৈ কোনো নাহে। যেতিয়া ধান দাবলৈ হয়, ৰুবলৈ হয়, তেতিয়াহে মানুহ অহা যোৱা ফালে মথাউৰিটোৰ ফালে মানুহ অহা যোৱা কৰে বা ঘৰবোৰ দূৰত দূৰত আছে আৰু ইয়াৰ পৰা যায় আমাৰ সেইফালে আলিত উঠিবলৈ। চাওকচোন ইমান ধৰক খোজকাঢ়ি যাবলৈ আমাৰ ওচৰতে সেইডোখৰ পৰাই ওলাই যাবলৈকে ইমান দিগদাৰ হয়। ইয়াৰ পৰা ওলাই যায় আৰু ৰাতি ৰাতি মানুহখন ইয়াৰ পৰা অহা যোৱা কৰি থাকে। মোৰ যে ভয়ে লাগিব দেই, নোৱাৰোঁ দেই মই ইমানকৈ অহা যোৱা কৰিবলৈ এইটো ৰাস্তা। ৰাতিটো বিশেষকৈ নোৱাৰোঁৱেই আৰু ৰাতি হোৱাৰ লগে লগে যে নাহিমেই নেকি। সেয়ে তথাপিতো ঘৰৰ ওচৰতে ইমান আলিৰ কিনাৰতে যদিও ইমান ভয়ে লাগে ক'বলৈ গ'লে। গৈ পাই লওঁগৈ, কি কৰোঁ আপোনালোকে চাই যাওক। এইফালে পাই গ'লোহি, পাই আহিয়ে একদম চাহ টোপাৰ কাৰণে চাহ খাবলৈ কাৰণে লৈছোঁ। চাহ টোপা খাই লওঁ বোলো, চাহ খাই কিনি আকৌ তাঁতখন আছেই নহয়, তাঁতখন মেলিবই পৰা নাই। একদম তাঁতখন লগাই ল'লোঁ আৰু কামৰ আজৰি নাই মুঠতে কৈছোঁ নহয়। তাঁতখন ব'বলৈও সময় নাই আৰু এতিয়া উপায় নাই, ব'ব নোৱাৰিমেই যেন পাইছে। এখন শেষ হৈছেহে আৰু কেইখন বাৰু নেজানো শেষ কৰিবলৈ। পথাৰত যাবলৈ হ'লগৈচোন। এতিয়া চাহ টোপা খাই লওঁগৈ বহি কিনি। চবকে কাৰণে চাহটো বাকি দিছোঁ বাৰু, সিহঁতি নিজে নিজে লৈ খাবহি। মই এতিয়া চাহটো প্ৰথমতে বাকি দি মানুহজনক এতিয়া চাহ পানীটো দি থৈ আহোঁগৈ প্ৰথমতে, তাৰপিছত আহিম মই নিজে খাবলৈ আৰু লৈ লৈছোঁ হাততে চাহ টোপা খাই লওঁগৈ ভালকৈ বহি কিনি। মানে ইতি কৰি থাকোঁতে আজৰি নহ'মগৈ নহয়। প্ৰথমতে চাহটো মেইন ক'বলৈ গ'লে, চাহটো খাই লওঁ আৰু চাহ নাখালে বুলিলে শান্তি নালাগে। গাঁৱত কেইবাৰ যে চাহ পানী খাওঁ নহয় দিনটোত ক'বই নাজানো আৰু। আমাৰ মানে ডেক্সিটো এনি টাইম জুইশালত উঠিয়ে থাকে। দেউতাই যে কেইবাৰ খাই চাহ নহয়। সেইফালে চাহটো আনি ল'লোঁ, এতিয়া বহি কিনি খাই লওঁ। এইফালে পপ আনিছিলে, এডোখৰহে বেটিয়ে খালে, এডোখৰ মই খাওঁ এতিয়া এডোখৰ চাহ লগত। আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোক পুনৰ লগ পাম। ধন্যবাদ, বাই বাই ক'বলৈ গ'লে। আৰু মোবাইলটোত মই প্ৰায় ভিডিঅ'বোৰ ভইচত দিওঁ। মানুহজন বহি আছে, মই অকল ভিডিঅ'টোহে কৰি থৈ দিওঁ। আৰু মানুহজন প্ৰায় মোৰ মোবাইলত তেনেকৈ আপোনালোকে দেখা নাই, নোলায় আৰু ইমানেই লাজ কৰে নহয় আৰু বেয়া পায় আচলতে ওলাবলৈ। সেইকাৰণে ময়ো ইমান এটা ভিডিঅ' চিডিঅ' কৰি নাথাকোঁ মানুহজনক। আজিলৈ ইমানেই আৰু বাই বাই।